হেল্ল' কিউটি, আজি আমি লৈ যাম আপোনালোকক এঠাইলৈ। আহকচোন। দেখিওতো গমেই পাইছে যে আমি ক'লৈকে আহিছোঁ। ৰাতিপুৱাৰ পৰা উৎসাহ উদ্দীপনা সকলোৰে মনটো খুব ভাল লাগিছে। যিয়ে কি নহওক, ঘৰত এটি নতুন সম্পত্তি আহিব। তাতে আমাৰ দেৱৰে লোৱা এই গাড়ীখনৰ কাৰণে আমিও খুব এক্সাইটমেণ্ট। এই যে এক্সাইটমেণ্টত গাড়ীখনৰ ওপৰত তাই ভৰি সাজটো দিলোঁ। সঁচাকৈ মোৰ লখিমীজনী অহাৰ পৰা আমি গোটেই গৈ আছোঁ ঘৰখনত সুখ গুৱাহাটীলৈ হৈছে। আনিবলৈ নতুন গাড়ী। মিলি, মই, দেউতা আৰু এজন ড্ৰাইভাৰ লৈ কিনে পালোগৈ গুৱাহাটী। ৰাস্তাতে মাজে মাজে ট্ৰি ব্ৰেক ল'লোঁ, কাৰণ আমি ঘৰৰ পৰা ওলাইছোঁ পুৱাতেই। আৰু এনেদৰে গৈ পালোঁগৈ গুৱাহাটীৰ মেইন মঞ্জিলটো। কিন্তু তাৰ মাজতে যিহেতু মোৰ অন্য এটা কামো আছিলে, তাতেও মই সোমাবলৈ গাড়ীখন ছাইডতে ৰখালোঁ। আমি গৈছোঁ বেংকলৈ। বেংকত মোৰ একাউণ্টটো কিবা বন্ধ হৈ আছিলে, সেইকাৰণে তাত গৈ মই ফাৰ্ষ্ট KYC জমা দিলোঁ। আৰু KYC জমা দি থকা সময়ত মোৰ কেঁচুৱাজনী মাহীয়েকৰ হাতত দি থৈ আহিলোঁ। ইমান সময় লাগিলে। এনেদৰে মোৰ কামটো কৰি কিনে আমি পালোঁগৈ শ্ব'ৰুম, কাৰণ আজি আমাৰ বিকিয়ে ল'ব এখন নতুন গাড়ী। শ্ব'ৰুমত ইমান ধুনীয়াকৈ টিভিটো দিয়া আছিলে আৰু আমাক দিলে এটি ৰেষ্ট ৰুম। জানেই নহয়, মাকৰ প্ৰথম কাম ডাইপাৰ চেঞ্জ কৰা, কাপোৰ চেঞ্জ কৰা। মোৰ মাজনী গৰম লাগিছিলে, সেইকাৰণে কাপোৰটো ফাৰ্ষ্ট চেঞ্জ কৰি দিলোঁ আৰু ডাইপাৰটো চেঞ্জ কৰি দিলোঁ। আৰু মোৰ হেল্পাৰ হৈছে মাহীয়েক। এনেদৰে আমি চেঞ্জ কৰি থাকোঁতেই দেখিলোঁ কফিও আহি গৈছে। ইতিমধ্যে মোৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছিলে। কফি কাপ দেখি এনেকুৱা লাগিলে থেংক গড, বহুত সময়ৰ মূৰত যে কিবা এটা খাব পাম। তাৰপাছত ভোক লাগিলে। ভোক লগাৰ পাছত আমি গ'লোঁ ওচৰতে থকা এখন ধাবাত, আৰু ধাবাখনত মিলি এনেদৰে আমাক ভাত ছাৰ্ভ কৰি দিলে। বহুত টেষ্টি আছিলে। চিকেন ভাত খাই দিলোঁ। চিকেন ভাত আপোনালোকে ভাল পায়নে বাৰু? মোৰ খুবেই প্ৰিয় হয়। আৰু মই মোৰ মাজনীক পোলাটোৱে মই খাই দিলোঁ চিকেন ভাত। তাৰপাছত বতৰটো বহুত ডাৱৰীয়া টাইপ হৈ আছিলে, ইমান ঠিকো নাছিলে, কিন্তু হ'লেও গৰমটো যথেষ্টখিনি আছিলে। আৰু এনেদৰে আমাৰ আহি পালে আজি নতুন গাড়ীখন। কেনেকুৱা লাগিছে আমাৰ গাড়ীখন? আমি ক'ত আহিছোঁ, কি কৰিছোঁ, সেয়া ডিটেইলছটো মই নকওঁ, কাৰণ আমি কোনো গাড়ী প্ৰমোশ্যন কৰা নাই। মোৰ এই অকণমানি 4মহীয়া কেঁচুৱাটি লৈ নতুন গাড়ী আনিবলৈ যোৱাৰ পাছত আহি পালোঁ আমি ঘৰ। আৰু ইতিমধ্যে তাই খেলিবলৈ আৰম্ভ কৰিছিলে বিচনাখন পাই কিনে। আজিলৈ টাটা, আকৌ লগ পাম বেলেগ এটি মিনি ব্লগত।